हेलो फ्रेंड्स तो गुड मॉर्निंग गाइस उठलो एकदम बिछनार পৰা মজা টোপনি আহিছে ৰাতি বাগাতে অলপ দেৰি হ'ল আৰু তো এই পুৱাই উঠলো 6:30 মান বাজিল 6টা বাজাই নাই কিজানি এটা তো উঠলো ভাল টোপনি আহিছে মজা ৰুম গাইস এটা বাগাত দিছিলো মই এখানত এটা ঘুমি আছে আৰু বাহিৰৰ ভিউটো দেখা দাম একবাৰ এটোৱে আছিল আমাৰ ৰুম পাঁচ আর আছে আৰু মানে একদম কম পইচাত আমি জব্দখানা পাই গৈছোঁ তাৰমানে আমাৰ মানে বেছি পইচা লোৱা নাই আৰু মানে হোটেলৰ মালিকটো একদম ভাল তো আমাক প্ৰথম আমি ফোন মাৰিলোঁ ষ্টেচনৰ কাষৰ এখন দোকানৰ পৰা মাৰাতে তেখেতে ক'লে পাৰ পিচ মানে প্ৰতিজনৰ মানে 300 টকাকৈ ল'ব তো আমি ক'লোঁ অ'কে মানে এতিয়া মানে বেলেগত ৰুম নায়েই তো আমি ক'লোঁ অ'কে ঠিক আছে আমি যাই আছোঁ আমাক মাতলাক আৰু জাগা লোকেশ্যন এটা দিলাক তালৈকে নাহিলোঁ অহাৰ পিছত হোটেলত অহাৰ পিছত আমাক কৈছে 200 টকাকৈ তাৰে পিছত আৰু যেতিয়া আমি পইচা পে' কৰিব গৈছোঁ ৰাতিয়ে পে' কৰিব লাগে পে' কৰিব যাওঁতে আমাৰ 100 টকাকৈ আৰু কমে দিছে মানে 3জনৰ মাজত 500 টকা আৰু 6জনৰ মাজত 1000 টকা লৈছে মানে আমি 3জন এইটো ৰুমত আছোঁ বাকী 3জন তলৰ ৰুমত আছে তো ভাল আৰু মালিকটো তো সেনেহেন আৰু তো ব্ৰাছ চাছ কৰি ল'ম কৰি লৈ পেলাই ফ্ৰেছ হৈ ল'ম ফ্ৰেছ হৈ পেলাই যাব লাগে বম ফালে তো গাইজ গা পা ধুই একদম পূৰা ফুল ৰেডি ফুল জোচ তাতে পেকিং কৰি আছোঁ মানে বেগ চেগ বান্ধি আছোঁ চাৰ্জাৰ তাৰ্জাৰ চবখিনি অল এভ্ৰিথিং পেকিং চেকিং কৰি ল'ম যাই পেলাই তলত যাম চেক আউট কৰোঁ চেক আউট কৰি পেলাই আমি মানে আমাৰ যোৱা কথা আছিল মানে ট্ৰেভেলাৰৰ পৰা বেছি দূৰ নহ'লাক হয় আৰু তো এতিয়া অলপ আগতে চালাক মানে আমাৰ পৰা ট্ৰেইন ষ্টেচনটো ওচৰতে ৰেল ষ্টেচনটো ওচৰতে আৰু আপোনাৰ এইটোফালে আহিছে মানে হাৱে মেইন নেশ্যনেল হাৱে ইয়াৰ পৰা পালেও আমাৰ গাড়ীৰ টেনশ্যন নাই ট্ৰেভেলাৰত যাব পাৰিম আৰু সেইটো পাৰে মানে হাৱেটোৰ সেইটো পাৰে আমাৰ ষ্টেচন আছে ৰেল ষ্টেচন তো তাতে গ'লেও কথা নাই আমি এতিয়া ৰেলতে যাম যিহেতু মানে আৰু জেগা মেইন হেৰিলৈকে যাব পাৰিম হয়দি গ'লে অলপ মানে গাড়ী দি গ'লে অলপ দূৰো হ'ব ঠেকচা হয় পাহাৰৰ ৰাস্তা তো সিবাগেদি গ'লেও ঠেকচা নাপাম ট্ৰেইনত সেইকাৰণে ট্ৰেইনতে যাম বুলি ভাবিছোঁ দিয়ক তো তললৈকে যাওঁ তো পেকিং কৰি আছোঁ পূৰা তললৈকে যাই পেলাই লগ পাই আছোঁ দিয়ক ৰুমৰ পৰা হ'লে আহিলোঁ চেক আউট কৰি ল'লোঁ এতিয়া যাই আছোঁ ষ্টেচনকলৈকে যাই আছোঁ অলপ মানে বৰষুণ পৰি আছে য়েছ তো গাইছ তাৰমানে আমাৰ মানে চব উল্টাই হৈছে দিয়ক মানে চব প্লেনকেইটা পূৰা ফৰ চেঞ্জ হৈ আছে মানে এইটোৰ পিছত এইটো চেঞ্জ হৈ থাকে তো এতিয়া মই কৈছিলোঁ ট্ৰেইনত যাম বুলি কিন্তু ট্ৰেইন লেট মাৰছি আহিব 10টা মানতে আৰু আমি বেক টু হোম 1টা মানত আমি ৰিটাৰ্ণেই হ'ব লাগিব তো 10টা মানত যদি ট্ৰেইনত যাওঁ তেতিয়াহ'লে আমি 1 ঘণ্টাও চাব পাৰিব নাই মন্দিৰটো তো সেইকাৰণে কি ক'লোঁ যিহেতু ওচৰতে হাৱে নেশ্যনেল হাইৱে তো সেইকাৰণে ট্ৰেভেলাৰতে গুচি দিয়ক আৰু ঠিক সেনেহেন তো এতিয়া কথা নাই আৰু এতিয়া মজা ভিউ চাই যাই আছোঁ গাইছ এই পাহাৰত কি ধুনীয়াকৈ মেঘখন লাগি আছে দেখছেনে গাইছ এই বেলেগ ভিউ দিয়ক গাইছ বেলেগ ভিউ আৰু বতৰটো একদম ধুনীয়া বতৰ ৰ'দ চ'দ নাই মজা ঠাণ্ডা এই পাহাৰৰ এই বস্তুটো মই দেখা নাছিলোঁ এই ফাৰ্ষ্ট টাইম দেখিছোঁ এই মেঘ সেনকৈ ধুনীয়াকৈ লাগি আছে এই গুলি গাইছ গুলি আল্টিমেট ভিউ টেম্পু উঠি ল'লোঁ মানে প্লেনটো অলপ চেঞ্জ হ'ল মানে আমাৰ কালিৰ পৰা প্লেন চেঞ্জে হৈ আছে হাল্লা মানে আপোনাৰ কথাটো হ'ল কি আমি আগতে আছিল ট্ৰেইনত কিন্তু ট্ৰেইনখন মাৰিলাক ৰেড তাৰপিছত কি কৰিলোঁ ৰুমৰ পৰা ডাইৰেক্ট ট্ৰেভেলাৰতে গুচি আহিলোঁ তো এতিয়া নগাঁও আহি পালোঁ নগাঁও আহি পেলাই এতিয়া মন্দিৰৰ পৰা যাই আছোঁ টেম্পুত ফাইনেলি আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ এইটো হৈছে মন্দিৰটো চাই লওক
বাহিৰৰ পৰাই একবাৰ দেখাবলৈ কিবা এটা ভাল লাগছে দিয়ক গাইজ মনটো ভাই লাইফত ফাৰ্ষ্ট টাইম দেখা হৈছোঁ মৃত্যুঞ্জয় মন্দিৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এতিয়া ধূপ চাকি লওঁ লৈ পেলাই জোতা জোতা থওঁ থৈ পেলাই ভিতৰত যাম ফাইনেলি আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ মোৰ পিছফালতে আছে মন্দিৰটো তো চাকি ধূপ লৈ ল'লোঁ ধুনীয়াকৈ একদম ফুল জোচ তো ফ্ৰেণ্ডছ মন্দিৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ তাৰপিছত প্ৰসাদ চসাদ মানে দিলাক আৰু মন্দিৰৰ পৰা তো এই বম বম ভলে এই মহামৃত্যুঞ্জয় মন্দিৰ বুলি দক গাইছ বুলি মজা লাগছে কেনে লাগছে মজা বম ভলে অগ্নি নাই বে য়েছ আমাৰ টাউন আগত আছে য়েছ আগত যাই আছে এইকেইটা য়েছ তো ভাল লাগছে দা আহিব লাগিব আৰু মন্দিৰৰ পৰা আহি গ'লোঁ ডাইৰেক্ট আহি গ'লোঁ ট্ৰেইনত পূৰা বহি ল'লোঁ গোটেইকেইটা তো এতিয়া যাম ঘৰক লাগিল ভাল লাগিল আৰু আহি পেলাই মন্দিৰত ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি চেনেলটো নতুন কি কৰিব ছাবস্ক্ৰাইব কৰি য়েছ আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি আৰু কৰি দিব আৰু নিজৰ বুলি আৰু নাই কি দক পাতলাকৈ ভাই ভাই দক